হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে ভাল। আজি আমাৰ ইয়াতে হোম যজ্ঞ আছে। বহুতেও জানে চাগে আৰু বহুতেও নাজানে। সেইটো তাতে আজি মই ৰাতিপুৱা 6টা বজাতে উঠি গা পা ধুলোঁ। ধুই তাতে এটা সেৱা কৰি আহোঁ বুলি ভাবিছোঁ। আপোনালোকে আহিব আৰু আহকচোন, আমি তাকেলৈকে যাওঁ। কি দোকান পোহৰ দিছি চাই আহক আহকচোন মোৰ লগত। চাওঁ বাৰু। আৰু আপোনালোকে অহা নাই যদি আহি চাই যাব, বহুত ভাল লাগে। আহক, আমি তাকেলৈকে যাওঁ। এয়া ছাতি কিনিলোঁ, ছাতি কিনি এতিয়া সেৱা এটা জনাওঁ। এইটোৱে মন্দিৰ দিয়ক, আৰু আমাৰ এইটোৱে মন্দিৰ, ডিমলাত থান বুলি কয়। এইটোৱে আহক, এটা সেৱা জনাওঁ। এতিয়া আপোনালোকে যাতে ভালে কুশলে থাকে তাৰে বাবে সেৱা এটা জনাওঁ। আপোনালোক ৰখক। সেৱা কৰি আহিলোঁ। ফটা চটা দিলাক, নিৰ্মালি দিছে। আহকচোন, আমি চাওঁ বাকী হেৰিবিলাক। সেৱা কৰি আহিলোঁ। ফটা চটা দিলাক, নিৰ্মালি দিছে। আহকচোন, আমি চাওঁ বাকী হেৰিবিলাক। এইবিলাক যি দেখিছে তাতে ছাতি দিব, সেইকাৰণে বান্ধি দিয়া হৈছে। বহুত মানুহ হয়, তাৰে বাবে এইবিলাক বান্ধি দিয়া হৈছে। শিৱ মন্দিৰটোতো সেৱা কৰি আহিলোঁ। এইটো এটা কাৰ্যালয়, কমিটিসকলৰ এইটো কাৰ্যালয়। এতিয়া মানুহ বেছি অহা নাই বৰ্তমান। মই 6:30 আহি পালোঁ। আহিব অলপ দেৰিকৈ। মোৰ আৰু বেলেগ কাম এটা আছে, তাত যাম। দিনত দেখুৱাব নোৱাৰিম, তাৰ বাবে ক্ষমা কৰি দিব। দিনৰ ভাগত দেখুৱাব নোৱাৰিম। গোসাঁই ঘূৰাব মন্দিৰৰ চাৰো চাইডে। গধূলি একপাক আহিম, আহি পেলাই অলপমান দেখুৱাই দিম। প্ৰসাদ মই খাব আহিম। তাৰপিছত আমাৰ ইয়াতে গায়কো আছে, গায়ক চাবও যাম। আৰু যিসকলে অহা নাই, আহিব ইয়াত এবাৰ। এই আমাৰ ডিমলা গোসাঁইৰ বহুত সেই আছে। যোনে যি ভাৱ লৈ ইয়াত সেৱা প্ৰাৰ্থনা জনায়, তাকে হয় বুলি আমি বিশ্বাস কৰোঁ। আহিব সকলোৱে। বহুত দূৰ দূৰণিৰ পৰা আহে আৰু দুপৰীয়া ইয়াত নাম আছে। আৰু ইয়াত এখন লটাৰী খেলাও আছে। তাতে টিকটটো ময়ো কাটিছোঁ। আমাৰ ভাগ্যত নাই এইবিলাক, আমাৰ ভাগ্যত নালাগে চাগে। তথাপিতো এইবাৰ ডিমলা গোসাঁই কিবা এটা লগাই দিলে ভাল আছিল। স্কুটি এখন আছে, ফাৰ্ষ্ট পুৰস্কাৰ। স্কুটিখন পালেও ভাল হ'ল হয়। আহকচোন, চাওঁ বাৰু বাকীবিলাক। দোকান পোহাৰবিলাক অহাই নাই, আহিব আৰু অলপকৈ আহি আছে। দিনৰ ভাগত দেখুৱাবলৈ বহুত ভাল লাগিল। বহুত ভক্তৰ ভিৰ হয় ইয়াত। বহুত মানুহ আহিব। স্কুটি নহয় দিয়ক, বাইকহে আছে ফাৰ্ষ্ট পুৰস্কাৰ। স্কুটিখন 15 নম্বৰতে দিব। ইয়াতে নাম পৰিৱেশন হ'ব। আৰু এই বাঁহবিলাক যি বান্ধি থোৱা দেখা পাইছে, এই বাঁহবিলাকত মানুহ বহুত হয় না। ইয়াতে লাইন পাতিব দি পেলাই প্ৰসাদ বিতৰণ কৰে আগফালে। সেইটো চাইডে প্ৰসাদ দি পেলাই গেটেদি ওলাই যাব দিয়ে। মানুহ বহুত। এতিয়া বৰ্তমান মানুহ নাই, বহুত মানুহ হয়। ঠেলা আছে, মানুহ হয়। এইখন ফাৰ্ষ্ট পুৰস্কাৰ বাইক আছে আৰু চাইকেল আছে, বাজাজ পালচাৰ। এখন ফাৰ্ষ্ট পুৰস্কাৰ বাজাজ পালচাৰ বাইক। এইটো স্মৃতি দৰ্পণ। আৰু ইয়াতে দোকানবিলাক দি আছে। দোকানবিলাক গোটেই অহা হোৱা নাই। লাষ্টত গোটেইখিনি একবাৰ শ্বৰ্ট কৰি দেখুৱাই দিম ৰ'ব। আৰু এইটো শিৱ মন্দিৰ বনাই আছে। এতিয়া অলপমান গোটেই মন্দিৰৰ এইখিনি চাই লওকচোন। মই অলপমান শ্বৰ্ট হিচাপত গোটেইখিনি দেখুৱাই আছোঁ। আহক, গোটেইখিনি চাওঁ।
দিনৰ অনুষ্ঠানটো মই গোটেই দেখুৱাব নোৱাৰিলোঁ যে মই অলপমান ক্লিপ এটা দেখুৱাই দিম লাষ্টত চাই ল'ব। আমি ডিমলাবাৰৰ মন্দিৰৰ পৰা গাজি লৈ আহিলোঁ আৰু গধূলি মই গ'লোঁ, আপোনালোকক দেখুওৱা নহ'ল। মই গাজিখিনি লৈ আহিলোঁ, সেৱা এটা কৰি আহিলোঁ আৰু আমাৰ ইয়াতে এতিয়া সাংস্কৃতিক সন্ধিয়া আছে, তাকে চাব যাওঁ। আপোনালোককো দেখুৱাম বাৰু। কি আছিল আমাৰ কৃষ্ণমণি চেতিয়া আছে আৰু একজন কণ্ঠশিল্পী গায়িকাও আছে, তেখেতসকলৰ গানটো পৰিৱেশন দেখুৱাম। আপোনালোক আহক, আমিও চাব যাওঁ। মজা হ'ব ভিডিঅ'টো, মজা। আপোনালোকে এতিয়া হামুদি দি ধুনীয়া কৰি ফাংচন অলপ চাওক।
अच्छा, आपको मैं झूठा बोलने लग से। ब्याह खबर की? ब्याह खबर की?